গৌৰৱ সীমাৰ বিয়া ঠিক হৈ গ'ল। তুমি আহিছিলা মোৰ জীৱনলৈ এটি ৰঙীন সপোন হৈ, খেলিছিলা উন্মাদনাৰ খেলা। মানুহে কয় সপোন হেনো চিৰস্থায়ী নহয়। সপোন যেনেকৈ চিৰস্থায়ী নহয়, তুমিও হয়তো মোৰ বাবে চিৰস্থায়ী নাছিলা, আৰু সেইবাবে আঁতৰি গৈছিলা মোৰ পৰা বহু নিলগলৈ। তোমালৈ বৰকৈ মনত পৰে জানা, তোমাৰ সেই অভিমানবোৰলৈ। আৰু মই যে বেলেগৰ লগত ফোনত কথা পাতি থাকিলে তুমি কৈছিলা নতুন এজনী পালা ন। সেই কথাবোৰে বৰকৈ আমনি কৰে। এতিয়াও মন যায় তোমাৰ কাজল হনা চকুজুৰিলৈ ৰহ লাগি চাবলৈ। মন যায় মোৰ তোমাৰ দুহাতত দুহাত থৈ তোমাক ভাল পাওঁ বুলি ক'বলৈ। কিন্তু কেনেকৈনো ক'ম, তুমি যে এতিয়া আনৰ। কেতিয়াবা ভাবোঁ নিজানত তোমাৰ লগত অকলশৰে বহি বুকুৰ ভিতৰত আগ্নেয়গিৰি হৈ থকা কথাবোৰ তোমাক খুলি ক'বলৈ। কিন্তু সেই সুযোগকণ জানো আহিব? জানো সেই সুযোগকণ কেতিয়াও নাহে বুলি। তোমাৰ সেই ৰঙা চাইকেলখন এতিয়াও আছেনে? স্কুললৈ যোৱাৰ পৰত যে তুমি তোমাৰ দেউতাৰ মোবাইলটো মনে মনে আনি মোক মেছেজ দিছিলা, মই ওলালোঁ তুমিও আহা বুলি। আৰু আমি দুয়ো কথা পাতি পাতি চাইকেল চলাই চলাই স্কুল গৈ পাইছিলোঁ। তেতিয়া তুমি ক্লাছ 9ত আছিলা আৰু মই ক্লাছ 10ত। ভাল লাগে এতিয়াও মনত পৰিলে স্কুলৰ দিনবোৰৰ কথা। মোৰ স্মৃতিৰ কিতাপখনত সোণালী আখৰেৰে লিখি থৈছোঁ সেই দিনবোৰৰ কথাবোৰ। শুনিছোঁ তোমাৰ বোলে বিয়া ঠিক হৈছে। পাৰিলে নিমন্ত্ৰণ জনাবা। তোমাক বিয়াৰ সাজযোৰত চাবলৈ বৰ হেঁপাহ আছিলে। অন্ততঃ সেই আশাটো পূৰণ হ'ব। আৰু তোমাৰ সেই মিচিকা হাঁহিটো হেৰাই যাব নিদিবা দেই। আৰু দুচকুত কাজলো সানিব নাহিবা। ভাল লাগে তোমাৰ কাজল হনা চকুজুৰি। সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। তুমি মই বেলেগ হোৱা আজি প্ৰায় 4টা বসন্তই উকলি গ'ল। তেতিয়াৰ পৰা তোমাৰ মুখনি চাবলৈ হেঁপাহ আছে যদিও চাব পৰা নাই। এয়াই জীৱন মানুহৰ, কেতিয়া কি হৈ যায় ধৰিবই নোৱাৰি। কুশলে থাকা তুমি, আৰু আগতীয়াকৈ হ'লেও তোমাৰ আগন্তুক যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল তোমালৈ। ইতি তোমাৰ প্ৰাক্তন প্ৰেমিক।